ৰাধাকো বিচাৰিব লাগিব অলপ ৰাধাকো যদি পায় আৰু লৈ আহিম পালিটো লৈ আহিব বুহি কি মদ খাইছি না ইয়ে মদ খাই বাগাত দি আছে এতিয়া কৈছো এই ৰাজখলাই মদ খাই বাগাত দি আছে চিংগা মাংস পুৰি আছে আপোনালোকে যদি একেহে খাব পাৰিব এই ফেচবুক এটা দিছিল কাবে ভাল মতে কাবে বোলে কাবে বেলেগে ভাল পায় কি জানা আমাক আহি যে তুম বোলে আজিকালি চিৰিয়েল বন্ধ কৰছা বোলো কি চিৰিয়েলে হেল্ল' নমস্কাৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ধকনাৰপেৰা পৰিয়াললৈ আৰু আজি আমি গাইছ একদম ৰাতিয়ে ব্লগটো আৰম্ভ কৰি দিলোঁ এই গাইছ আজি আমি থমনাৰ ৰাস চাব যাব আলছোঁ আৰু এই চাইকেল লৈ এই আৰু আমাৰ চাইকেলৰ মেইন গুৰু কাই জানে না সেইখন কিয় কৈ দিয়ক আপুনি কি ক'ম আৰু যিবিলাক বেয়া হয় এইবিলাক ভাল কৰি দিম আৰু অঁ আমাৰ ফুল ছাৰ্ভিচিং চাইকেলত তাৰমানে একেদে কৰে এটা ফটো প্ৰদান কিন্তু আপোনাক পিছে আমি আহোঁ দিয়ক বাৰু না কি থেংক ইউ অঁ আমাৰ ভিডিঅ' চাওঁ মানুহ এটা এনে অনেষ্ট ৰিভিউ দিব কেনে বোলে ভিডিঅ' চাই পিক পেলে ল ভাল লাগছে না ধকনাৰপেৰা জিন্দাবাদ বুলি কৈ দি আমাৰ এই মেইন বছ অপুৰাই দোকান বন্ধ কৰিছে আমি এতিয়া থমনাৰ ৰাস চাব যাম ধুনীয়াকৈ কথা পতাই আছোঁ ইফালে আছে বোলে অপুৰাই কেনে বন্ধ কৰো হা বঢ়িয়া না চাইকেল ক'ত চাইকেল অঁ দে বাৰু দে আমি 8 কিলোমিটাৰমান আহিলোঁ একদম এইখিনি আহি কিন্তু একদম চুম্মা ৰাস্তা পাইছোঁ দিয়ক একদম অপুৰাই কি আপুনি ৰাসত যে কি চাম বুলি ভাবিছে ৰাসত যে মই প্ৰথম চাম মই পুৰা মাংস একদম বিচাৰি যাম দলং সিপাত থমনাৰ পুৰা একদম ভাল একদম মিচিং মানুহ বোলে পুৰা আহিছে পুৰা মাংস এতিয়া বোলে গাহৰিৰ পৰা পাঠাৰ পৰা চব পাই আৰু শামুক এইবিলাক অলপ জুতি ল'ব লাগিব আপুনি কি ৰাসত কিবা ৰাধাকো বিচাৰিব নেকি ৰাধাকো বিচাৰিব লাগিব অলপ ৰাধাকো যদি পায় আৰু লৈ আহিম পালিটো লৈ আহিব অভিগীতাও বিচাৰি আহিছে নেকি ইয়ো কি আজি এটা মানে অভিগীতা আজি ফেচবুক এটা দিছিল কাবে ভাল মতে কাবে বোলে কাবে বেলেগে ভাল পায় সেইকাৰণে আজি এইটো বিচাৰিব লাগিব অভিগীটো আৰু এই ৰাসতে বিচাৰিব ৰাসতে বিচাৰিব থমনাৰ ৰাসত আৰু এই আমাক এই বুঢ়াটো কি কৈছে চিৰিয়েল বনাব বুলি কৈছে চিৰিয়েল বনাব নহয় গাইজ কি জানা আমি তাৰমানে এই যে ইউটিউব ভিডিঅ'টো বনাই আছোঁ এই তাৰপিছত কি জানা আমাক আহি যে তুম বোলে আজিকালি চিৰিয়েল বন্ধ কৰছা বোলো কি চিৰিয়েলে অঁ নাহে কিবা বোলে ইউটিউবত কিবা যে মোবাইলত আহে সেই চিৰিয়েল এই বয়া বনাই আমি কোনাই হ'লেও আৰু নাজনে এইটো নাজনে কৈছে না ভালো লাগছে আমাৰ চিৰিয়েল বুলি কয় গাইছ আমি আহি পালোঁ চাইকেল টাইকেল ধুনীয়াকৈ পাৰ্কিং কৰি ল'লোঁ এতিয়া আমি গোটেই কথা যাই আছোঁ ইফালে পুদা আছে এনেকৈ আমি যাই আছোঁ অলপ সিফালে দেখি আছোঁ আপোনালোকক ধুনীয়াকৈ যাই আছোঁ মানুহ কম ৰাস্তাত গাইছ কিন্তু ভিতৰত চাং ৰবকছোঁ কেনে মানুহ আছে তাতে কিন্তু ৰাস্তাত মানুহ নাই সিমান এটা এখন মেইন গেট পালোঁ আমি অপুদাইতো ৰাধাৰ সন্ধান পাইছে ৰাসত পুৰা ৰাধা সন্ধান এতিয়া ৰাধা পাতো জানা নাপাওঁ আচ্ছা অভিজিত এটা কথা কৈছে আজি ফেচবুকতে পালোঁ অভিজিত কথা কৈছে মই ভাল পোৱাটো সিহঁত বোলে বেলেগতো ভাল পাই গৈছে অভিজিতৰ কি কৈছে কি কথা মেইন আমি পালোঁ গেট এনেকৈ ভাল লগাইছে ন ভাল লগা হৈছে অপুদাৰ কাৰণে এটা ৰাধা পালি ভাল আছিল ৰাখো কৈছোঁ মোক লিখ হনুমান এইটো হনুমান 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 তললৈ যাই আছো জয় শ্ৰীৰাম মই তললৈ যাই আছো জয় শ্ৰীৰাম আশীৰ্বাদ দি বাবা চশমা ভালকে পিন্ধি লওঁ শুনছি কাইটা আহিছে চশমা পৰা চশমা ভালকে পিন্ধি দে শুনছি কি মদ খাইছি না ইয়ে মদ খাই বাগাত দি আছে এতিয়া কৈছো এই ৰাজখলাই মদ খাই বাগাত দি আছে এই ৰাজখলাৰ মদ খাই বাগাত দি আছে দেখছা না ৰাস বাগাত দিছে নেকি
এই ৰাসৰ মাজত গাইজ দলঙতো স্পীড ব্ৰেকাৰ দিছে ভলকা বাহৰ স্পীড ব্ৰেকাৰ দিছে পুৰা একদম চাওকচোন প্ৰথম দেখা পালো এতিয়া ভলকা আমি দলঙত স্পীড ব্ৰেকাৰ প্ৰথম দেখা পালোঁ গাইজ ভলকা বাহত তাকো কাঠৰ দলঙত ভলকা বাহৰ স্পীড ব্ৰেকাৰ এই গাই চিংগা মাংস পুৰি আছে আপোনালোকে যদি একেহে খাব পাৰিব ধুনীয়া হোটেল আছে তো আজি মানুহ চানুহ নাইয়ে একদম নাই মানুহ ইমান এটা মানুহ হোৱা নাই আজি আৰু আমি বেলেগ দিনা আহি ট্ৰাই কৰি চাম কিমান মানুহে কিমান নহয় আৰু আজি এনে ঘূৰি আছোঁ এইটো অলপ এনে খলাত ঘূৰি আছোঁ গাইছ অলপ বিহবে অলপ ইমান সেই জানি গ'লে বিহবে অলপ হ'লেও এই গাইছ না বকা সৰু চাগে যিমান জিলা পাইছিল গাইছ ইয়াত ভাল কিন্তু শেষ তখন কেইটা বাজি 12 মাৰ হান পানী নি মাৰিছো আমি 28 না নাই 3 পাউণ্ড জিলা পাইছিল গাইছ নাঙাল মাৰা দিছে এই মেকৰি তুই এটা চুপি যাব গেল এক পয়সা এটা মেরে তু এই সানে পানী দি দিছি এডেল দুডেল তিনডেল আমাকে মেরে তু দি এ মেকৰি দিছো মেরে তো খবর সব ফুটেজ আছে দে মেকৰি দেখা খা তুই যদি চুপি আছে হারা হলে গেছে ও গোটে ওটাক দিনা মলে শেষ নালগে দে তো গাইজ আমি পূজা চাই ওলাই আহিলোঁ আৰু ৰাওনা হৈছে একদম ঘৰমুখে ইয়াৰ পৰা প্ৰায় 17 কিলোমিটাৰমান আৰু যাই আছোঁ দিয়ক গোটেই যাই আছোঁ পুৰা একদম জিলাপি জিলাপি পেহীহঁতৰ তাতে চাহ খাই ল'লোঁ একদম ঘৰৰ কিনো লগ গৈছে ৰাস্তাত আৰু খাই খাইও যাই থাকিব লাগিব চাইছোঁ এনেকৈ পুৰা মাংস পুৰা পাব না গাহৰি পোৱা যাব না একদম লোকেল মুৰ্গী গোটাই গোটাই না পুৰা আৰু শামুক শামুকটো একদম যথেষ্ট কিমান খাব শামুক 20 টকা 6টা আৰু 6টা কি কৈছিলে পোকাটো পলু বকা কিনে পলু বকা থাকে এনে আৰু খালি দে তই পলু বকা মই নাখালোঁ এটা আলা লাগিলে খালে ভাল লাগিলে খাই এইটো ভাল নালাগিল নেকি খাব নোৱাৰি এই ভাইয়াত পৰহি আৰু ভিডিঅ' আহি আছে পৰহি যাই আছোঁ আমি পাঠশালা আৰু হাউলি ৰাসত তো পৰহি ভিডিঅ' হ'ব গাইছ তো এইখিনি আছিল আজিৰ এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত হা টচ লাগে হা
মজা বস্তু লৈ গৈছে কিন্তু নহ'লে বুজি